আগৰ শিক্ষামন্ত্ৰী আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান ঐতিহাসিক আমাৰ বলিন কলি ডাঙৰীয়াই পঢ়া গাঁৱৰ বিভিন্ন গাঁৱৰ পঢ়া স্কুলবিলাক উঠাই দিছে, একত্ৰীকৰণ কৰিছে, এমালগেমেশ্যন কৰিছে। সেই স্কুলবিলাকৰ লগত আৱেগ অনুভূতি জড়িত হৈ থাকে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, নৱকান্ত বৰুৱা, এই লোকসকলে যিবিলাক স্কুলত পঢ়িছিল সেই স্কুলবিলাক এতিয়া উঠাই দিছে চৰকাৰে। আজি এখন কাকতৰ মাজত প্ৰথম পৃষ্ঠাতে পাইছোঁ, একত্ৰীকৰণ কৰিছে। স্কুল এনে কমিছে নে বাঢ়িছে অসমত? আমিতো দেখা যায় স্কুল বাঢ়িছে, প্ৰাইভেট স্কুলবিলাক বাঢ়িছে। যদি স্কুল বাঢ়িছে, চৰকাৰে কমাবলগীয়া হৈছে কিয়? চৰকাৰৰ স্কুলত ল'ৰা ছোৱালী নোযোৱা হৈছে কিয়? কৈছিল যে মই দিল্লীতকৈ ভাল স্কুল ময়ে কৰিব পাৰোঁ, আমাৰ পৰা চাওক। ল'ৰা ছোৱালী কিয় কমিছে? কিহৰ কাৰণে স্কুলবিলাক উঠাই ল'বলগীয়া হৈছে? মোক গাঁৱৰ মানুহেতো বুজি নাপায়। গাঁৱৰ মানুহে কৈছে আপুনি ইয়াত MLA, স্কুল উঠাই লৈ গৈছে কিয় আপুনি? তাত মই একো কোৱা নাই, আপোনালোকৰ যোগেদি মই কোনো অভিযোগো কৰা নাই। বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ চৰকাৰ অলপ পাৰে যদি সেই আৱেগ অনুভূতি জড়িত থকা স্কুলবিলাক অকণমান ৰাখকচোন, যদি পাৰে অলপ ব্যৱস্থা কৰি দিয়ক। আমাৰ প্ৰাইভেট স্কুলবিলাকো বহুত ফেচিলিটি নাথাকে, তথাপিতো পঢ়ে। অলপ স্কুলবিলাক ভাল কৰিলে ভাল হ'ব। আৰু নহ'লেতো এতিয়া ধৰি লওক বহুতে কথা ক'বলৈ সাহস নকৰে, ময়ে নকৰোঁ, মইতো ৰাজহুৱাভাৱে স্বীকাৰ কৰিছোঁ। ক'ত দাড়ি কমা ভুল হয় বুলি মই ভয়ে ভয়ে কথা কৈ আছোঁ। বহুতৰ কথা আহি ইয়াত নকয়হি। সেয়েহে এইখিনি কথা আপোনালোকৰ ওচৰত উপস্থাপন কৰিলোঁ।